ছোৱালীটো মাক আৰু দাদাকে কোন পঠাই নিছে সিহঁতেহে জানে। আগত দেখি তাৰ মেট্ৰিক আহি আছে, দাদাকেতো অলপ বুজাব পাৰে। অলপ টাইম ভালকৈ পঢ়া দেখা নাপালোঁ তাক। পঢ়িবা দি থৈ আহিছোঁ, ৰচোন চাই আহোঁ কাৰ মন গৈছে। বহুত টাইম হ'ল পঢ়ি থাকা, ভোক লাগছে, কিবা এটা খাই আহোঁ। কিমান বা টাইম হ'ল চাওঁ ৰচোন। এই তোক পঢ়িব দিয়া নাছিলোঁ? নহয় মানে কি নহয় মানে তোক কি তেতিয়া পঢ়িব দিয়া নাছিলোঁ? তোক কি হাতত মোবাইলৰ বাহিৰে আপোনাক খেনকি হা চাওঁ আছোঁ দেই মোবাইল দি মই কিবা খাব যাবহে ওলাইছিলোঁ। খাবা যাবা তেতিয়াতে মোবাইল লাৰি আছা, নৰাই একো খাবা। পঢ় ভালে ভালে পঢ়। আৰু যদি তোক উঠা দেখা পাওঁ চাবি কিন্তু তোক উঠিছোন তই। কি হ'ব, নিজৰ মতে একো কৰিবই নোৱাৰোঁ, ভোক লাগিলে খাবও নোৱাৰোঁ। খালি পঢ়া পঢ়া পঢ়া, যিমান পঢ়ি হ'লেও দেউতাক সান্তনাই দিব নোৱাৰোঁ। কি কৰিম? কি হৈছে ভাইটি? কি হ'ল? কিহৰ ইমান হাল্লা হৈ আছে? এতিয়া পঢ়ি থাকি কিবা এটা খাব যাব ওলাইছিলোঁ, অঁ। তাৰপিছত মোবাইলটো হাতত দেখা পাই সেইটো দিলাই নহয়। এইটো জানাই দেখোন আমাৰ দেউতা সেনেকুৱাই। দাদা একো নহয়, কিবা এটা খাবও যাব নিদিয়ে। তোৰ ভোক লাগছে ন? মই কিবা এটা লৈ আহিম, টেনশ্যন নল'বি। এই পঢ়, জানাই না আমাৰ দেউতা কেনেকুৱা। হ'লেও ভাল নালাগে না। একো নহয় দে, ভালকৈ পঢ়, ভালকৈ পঢ়। তই জানাই আৰু তোৰ পৰীক্ষা হৈ আছে না, ভালকৈ পঢ় দে। মই খোৱা বস্তু লৈ আহিম দে হ'ব দে, ভালকৈ পঢ়। দেউতাৰ কাৰণেহে এনেকৈ আছোঁ, নহ'লে বেলেগ হ'লি এনেকৈ থাকিলে কোনোবা দিনা মোৰ মৰা লাজ দেখাব কিন্তু। এই তোৰ কি বেলেগ কাম নাই নেকি? কিয়? হে ভাইৰাকটো অলপ পঢ়াব পাৰা। সি পঢ়িয়ে আছে দেখোন। কি পঢ়ি আছে? এই মাত্ৰ কিছু মোবাইল লাৰি আছে সি। তই গালি পাৰি থৈছা আৰু কিয় গালি গালি নাপাৰি মোবাইল লাৰি মাৰছাও বোলে। কিয় নামাৰিম? কিয় তোকো মাৰিম এতিয়া। সি পঢ়িয়ে আছিল। পঢ়ি আছিল তোকো মাৰিম মই এতিয়া। কিয়? মই কি কৰিলো? কি এইডাল কি কৰি থাকা এই দিনটো? অলপ সময় লাৰছো আৰু। অলপ মই যেতিয়াই দেখাব সেইডালৈ এখন লাৰি থাকা। যিয়ে ন মই মোৰ নিজৰ কাম কৰি আছো নহয়, আৰু তই তাক সেনেকৈ সদায় সদায় হেৰাচমেণ্ট দি নাথাকিবি দেই। মইতো বহুত সহ্য কৰিছো, এনেকৈ কিন্তু সি সহ্য কৰি নাথাকিব। এই চবৰ লগত কথা পাতাই ভুল মানে। কি এই চব খেলো গেম খেলো। দেউতা অঁ পৰীক্ষা দিব যাম। হ'ব 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 মুঠতে 95ৰ ওপৰত যদি নাপা চাবি এই নাপা হ'লনে নাই তই ইয়াক থৈ আহে। পৰীক্ষা দিয়া যাৱাৰ দিনাখন ইয়াক গালি পাৰি আছা নেকি? এই বেয়াৰ কাৰণে কোৱা নাই, এই যা দে হ'ব দে। পাপা পাবজি খেলিছা হাই ভাই চি তোক মই এই বন্ধকেইটা দিনটো বাহিৰে কিতাপ পঢ়িব দিয়া নাছিলোঁ হা এইবা কৰি আছা। দুদিন পিছত বাহিৰা পৰীক্ষা আহি আছে তোৰ, বুজি পাইছা? কালি ৰিজাল্ট দিব নাচা কি এইফালে কালি ৰিজাল্ট দিব, যদিহে বেলেগ কিবা শুনা পাওঁ চাই থাকবি কি কৰোঁ। দাদা পাৰিলে মোক তহঁতে ক্ষমা কৰি দিবি। দেউতাই ভবামতে মই ৰিজাল্ট কৰিব নোৱাৰিম চাগে, আৰু ভবামতে ৰিজাল্ট নহ'লে দেউতাই মোক কি কৰে নাজানো। মোৰ ৰিজাল্ট বেয়া হ'লে দেউতাই বহুত লাজ পাব। পাৰিলে তই দেউতাক বুজাবি, নহ'লে পিছলৈ ঘৰখনত ইয়াতকৈ বহুত ডাঙৰ অঘটন হ'ব পাৰে। তেওঁ চাগে মোক ভালদৰে বুজিয়েই নাপালে। ভালদৰে থাকিবি, আহিছোঁ।